ৰাস্তা আজিৰ বতৰটো ইমান হেমেকে কি আপোনালোকে জানেনে? সেই ৰাস্তা আজি যেহেতু ভোগালী বিহু, সেই ৰাস্তা ভোগালী বিহুৰ কাৰণে বতৰটো মানে হেমেকা। ৱেলকাম বেক টু মাই চেনেল ক্ৰেজি ব্লগ। সেই ৰাস্তা ভিডিঅ'টো আৰম্ভ। ভোগালী বিহু কি আপোনালোকে জানেনে? সেই ৰাস্তা ভোগালী বিহু মানে হ'ল মানুহৰ ঘৰত মানে অভাৱ নাথাকে। সেই ৰাস্তা ধনী হৈ গৰীব হৈ ধান এইবিলাক থাকে, মানে অভাৱ নাথাকে। মানে সেই দিনটোত মানে মানুহে মানে আনন্দ করে, পিকনিক খায়, পুরা ধুমধাম করে মাংস মাছ এইবিলাকে দি ধুমধাম করে খানা খায়। মানে কি কম, ভোগালী বিহু একদম মজাৰ বিহু। হেৰস্তো আজি খানা খাব, হেৰস্তো আপোনালোক সকলোৱে খানা খাব আৰু গা পা ধুই তাৰপিছত ভেলাঘৰ জুই দিব। হেৰস্তো সকলোৱে ধান চান কাটি মানে ভঁৰালত ভৰিছে আৰু বিহুতো আহি গৈছে। হেৰস্তো আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা জনালো। কালিৰ পৰা মানে পিঠাকৰ ধুমধাম লাগি যাব। হেৰস্তো আমাৰ মা আমাৰ আইতা সকলোৱে পিঠা বনাইছে। হেৰস্তো মানে ধুমধাম লাগিছে। হেৰস্তো অফিচ আদালত এইবিলাক সকলো মানে বন্ধ থাকিব, মানে স্কুল। হেৰস্তো আপোনালোকে জানেনে ভোগালী বিহুৰ সময়ত মানে গাড়ী ডিলাৰ চিলাৰ সকলো মানে অফাৰ দি আছে, মোবাইল এইবিলাক সকলো অফাৰ দি আছে। মানে কি কম আপোনালোকক, ভোগালী বিহু উৎসৱ মানে ইমানে ডাঙৰ। হেৰস্তো ভোগালী বিহুত কি খাওঁতে সকলোতকৈ মজা লাগে আৰু সেইটো আমি 2-3 মাহ খাওঁ। হেৰস্তো কাৰে ভাজা আমি মানে ভোগালী বিহুত একদম মজাৰ মানুহৰ ঘৰত থাকে। সেইটো হেৰস্তো পথাৰতে মানে খোজকাঢ়ি মানে ভিডিঅ'টো বনাই আছে। হেৰস্তো আপোনালোকে ভিডিঅ'টো চাই যাব। হেৰস্তো দমিহৰ বজাৰ কি বুট নাৰিকল বৰা চাউল এইবিলাক হ'ল দমিহৰ বজাৰ। হেৰস্তো এইখিনিতে মানে ভিডিঅ'টো শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা আৰু ফেচবুক পেজৰ পৰা চাই থাকিলে ফেচবুক ফলো